কৃষিমন্ত্ৰীয়ে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়। পিছে এইসকল কৃষকৰ হা হুমুনিয়া শুনিবনে মন্ত্ৰী মহোদয়ে? এইজন মেৰাপানীৰ এজন শিক্ষিত ব্যক্তি। বন্ধন গোটৰ পৰা ঋণ লৈ বিলাহী খেতি কৰি কি দুৰৱস্থা হ'ল শুনোচোন আহক তেখেতৰ মুখেৰে। বিলাহী খেতি কৰিছিলোঁ, সেই লোন লৈ পেলানি এটা লকডাউনত বিলাহী বিকিব পৰা নাই, এয়া ছিঙি আছোঁ। এতিয়া গৰুক খুৱাবলৈকে ছিঙি আছোঁ আৰু উপায় নাই আৰু তাতকৈ আৰু চৰকাৰে কি কৰে। লকডাউনে ক্ষতিগ্ৰস্ত কৰা এইসকল কৃষকে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবনে? নে 2000-3000 টকাৰ নিচুকনিৰে পাল মাৰিব চৰকাৰে?